দুটিমান কথা কম ভুলালে ক্ষমা কৰিব। একদিন মোবাইল টিভিত চাই আছো গোটেই অসম জ্বলিছে। প্ৰতিবাদ কৰি কৰি 5টামান মানুহ মৰিছে। হিমন্ত বিশ্ব শৰ্মা, নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল, আপোনালোকৰ অলপ বেয়া লগা নাই নেকি? গাত জুই জ্বলোৱা নাই নেকি? মাথাত গোবৰ সোমাই আছে নেকি? ইমান ডাঙৰ মানুহ হৈও ইমান বেয়া বেয়া কামবোৰ কৰিছে। আমি জানা নাছিলো যে ইমান ডাঙৰ মানুহ হৈও ইমান বেয়া বেয়া কামবোৰ কৰিব বুলি। কেতিয়াও জনা নাছিলো। আগতে আমি হিমন্ত বিশ্ব শৰ্মাক ভাল পাইছিলো, এতিয়া কিন্তু ঘিণ কৰিছো। ইমান ডাঙৰ মানুহ ইমান বেয়া বেয়া কামবোৰ কৰিছে আমি কেতিয়াও জনা নাছিলো। মই আগতে অকল হিমন্ত বিশ্ব শৰ্মাৰ নিউজ চাই আছিলো। আগতে মোৰ ইমান ভাল লাগিছিলে হিমন্ত বিশ্ব শৰ্মাৰ নিউজ চাই পিনে। এতিয়া কিন্তু নালাগে। এতিয়া ইমান বেয়া বেয়া কামবোৰ কৰিছে কাৰণে মোৰ এতিয়া কেতিয়াও নালাগে। সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, সিটিজেনশ্বিপ এমেণ্ডমেণ্ট অকল কৰি থাকিব নেকি? ফাৰ্ষ্টত আছিলে সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, এতিয়া আহিলে সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট। সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ পাছত আৰু কি আহিব আমি নাজানো, হিমন্ত বিশ্ব শৰ্মাইহে জানে। সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ পাছত আৰু কি আহিব হিমন্ত বিশ্ব শৰ্মা এনেকৈ নি থাকিব নেকি? সেই 5টা মানুহ মৰিছিলে যে, সেয়াই এটা দুটা ল'ৰা। যদি হিমন্ত বিশ্ব শৰ্মা মৰা হ'লে হিমন্ত বিশ্ব শৰ্মা কেনেকুৱা লাগিলেহেঁতেন? হিমন্ত বিশ্ব শৰ্মা যে ইমান বেয়া বেয়া কামবোৰ কৰিবলৈ লৈছে। আকৌ এজনে সুধিছে মই কি ভুল কৰিলোঁ বুলি সুধিছে। কোনে সুধিছে জানেনে? সৰ্বানন্দ সোণোৱালে। মই কি ভুল কৰিলোঁ আকৌ বুজাই ক'ব লাগিব মানে। হিমন্ত বিশ্ব শৰ্মাই পুলিচক লগোৱাই পিনে প্ৰতিবাদ কৰা 5টামান মানুহ মাৰাই দিছে। আৰু তাতকৈ ডাঙৰ ভুল কি আছে জানেনে? আমি কাম নাজানো, কলাকাৰ বুলিহে বাংলাদেশৰ কলাকাৰী মেখেলা ধুবলৈ মন আছে যদি বাংলাদেশত গৈ ধুৱাই আহিব। মই হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ, বাংলাদেশৰ মেখেলা ধুবলৈ মন আছে যদি বাংলাদেশত গৈ ধুৱাই আহিব। বাংলাদেশৰ মতাৰ লুঙি ধুবলৈ মন আছে যদি বাংলাদেশত গৈ ধুৱাই আহিব। আমাৰ অসমখনত নুধু, আমি কোনো নুধু, কেতিয়াও নুধু। মই হিমন্ত বিশ্ব শৰ্মাক বান্দৰ বুলি কৈছোঁ। বান্দৰ কিয় কৈছোঁ জানেনে? আগতে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে, এতিয়া বান্দৰ যুৱা বা সিজোৱা কৈছিলে যোৱা নিচিনা বিজেপিলৈ আহি গ'ল। সেইকাৰণে মই ডক্টৰ বান্দৰ বিশ্ব শৰ্মা বুলি কৈছোঁ। আজিৰ পৰা কেতিয়াও নহ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজিৰ পৰা নাম সলনি হৈ গ'ল, ডক্টৰ বান্দৰ বিশ্ব শৰ্মা বুলি মাতিব। ডক্টৰ বান্দৰ বিশ্ব শৰ্মা। মই বহুত ক'বলৈ বিচাৰিছোঁ, কেইবাৰো কাম কেতিয়াও নালাগে আমাৰ অসমখনত। নালাগে, কেতিয়াও নালাগে। হিমন্ত বিশ্ব শৰ্মা আপোনালোকৰ ঘৰত লাগে যদি লৈ ল'ব।